Yet, but the academic have been started, and we are executive member, education, Karbi Anglong Autonomous Council. mention his name will be incomplete. I have to thank Mr. Bora, principal of this model college, and I know আজি ইথৰ ডিগ্ৰী মডেল কলেজত লাইব্ৰেৰী কাম ইনফৰমেশ্যন চেণ্টাৰ ইন দ্য নেম অফ গুৰু ৰম্বং তেৰাঙৰ নামত আমি এজ এ চিফ গেষ্ট হিচাপতে মোক গ্ৰেটফুল টু প্ৰিন্সিপাল দীপক বৰাওক ধন্যবাদ দিছোঁ যে মোক মাতি কিনি এইটো ইনগ্ৰেট কৰিব পাৰিছে আৰু অলৰেডি লাইব্ৰেৰীজ অফিচ চেম্বাৰ লাইব্ৰেৰিয়ান গোটেই ষ্টুডেণ্টবিলাক দে উইল বি হেপ্পী ঠিকে ভালে আছে যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ এক্সিকিউটিভ মেম্বাৰ শ্ৰী ৰিচাৰ্ড টকবি মহোদয় আজি আমাৰ মহাবিদ্যালয়লৈ আহিছে আৰু তেখেতৰ হতুৱাই আমি আমাৰ গভৰ্ণমেণ্ট মডেল কলেজ ইথৰৰ যি লাইব্ৰেৰী সেই লাইব্ৰেৰীটো আজি আমি ষ্টুডেণ্টৰ কাৰণে প্ৰফেচাৰসকলৰ কাৰণে আমি আজি মুকলি কৰিছোঁ আমি লাইব্ৰেৰীটোৰ নাম কাৰ্বি আংলঙৰ এগৰাকী সাহিত্যিক যাক নিশ্চয় বহুতে চিনি নাপায় তেখেত হৈছে ৰু বংলং তেৰাং বংলং তেৰাঙৰ কাৰ্য যিখিনি তেওঁ কৰি থৈ গৈছিলে সেইখিনি যাতে স্মৃতি সকলোৱে বুজি পায় অসমৰ সকলোৱে যাতে জানিব পাৰে সেইটো কাৰণে আমি চৰকাৰী আদৰ্শ মহাবিদ্যালয় ইথৰৰ লাইব্ৰেৰীটো ৰু বংলং তেৰাং লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন চেণ্টাৰ হিচাপত নামাকৰণ কৰিছোঁ আৰু আজি সৌভাগ্যৰ দিন